আমেৰিকাৰ আক্ৰমণত 3 ভাৰতীয়ৰ নিহতৰ পাছতো নীৰৱ প্ৰধানমন্ত্ৰী। ডনাল্ড ট্ৰাম্পৰ ওচৰত মৌন নৰেন্দ্ৰ মোদী। আমেৰিকাৰ বিৰুদ্ধে এটা শব্দ কবলৈও সাহস নাই প্ৰধানমন্ত্ৰীৰ। মোদীক ভাল বন্ধু আখ্যা দিয়া ডনাল্ড ট্ৰাম্পৰো নাই কোনো প্ৰতিক্ৰিয়া। নৰেন্দ্ৰ মোদীক আপোচকামী প্ৰধানমন্ত্ৰী আখ্যা ৰাহুল গান্ধীৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতীয় নাবিক কৰ্মচাৰীয়ে পৰিচালনা কৰা 3খন জাহাজত যোৱা কেইটা দিনত আমেৰিকাই চলাইছে ধাৰাবাহিক আক্ৰমণ। এই আক্ৰমণত নিহত হৈছে 3গৰাকী ভাৰতীয়। আমেৰিকাৰ প্ৰথম আক্ৰমণ হয় যোৱা 8 জুনত। ইৰাণৰ হৰমুজ প্ৰণালীৰ ওচৰৰ ওমান উপকূলত MT মেৰিভেক্স নামৰ টেংকাৰখনত আক্ৰমণ কৰে আমেৰিকাৰ সেনাই। এই আক্ৰমণত টেংকাৰখন ধ্বংস হয়। টেংকাৰখনত আছিল 24গৰাকী ভাৰতীয়। পাছত আটাইকেইগৰাকীকে ওমানে নিৰাপদে উদ্ধাৰ কৰে। এই আক্ৰমণৰ পাছত আমেৰিকাই 10 জুনত পুনৰ ওমানৰ উপকূলত MT চেটেবেলাৰ নামৰ এখন টেংকাৰত আক্ৰমণ কৰে। ক্ষেপণাস্ত্ৰৰ আক্ৰমণত জাহাজখন জ্বলি উঠে, য'ত আছিল 28গৰাকী নাবিক। ইয়াৰে 24গৰাকী ভাৰতীয়।